জামাল হক ডাঙৰীয়াৰ সভাপতিত্বত এক বিশাল জনসমাৱেশ আয়োজন কৰিলোঁ আৰু আয়োজন কৰি 2026 চনৰ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিলোঁ। 2026 চনত আমি ৰাইজৰ দলে সহযোগ নকৰাকৈ যাতে কোনো চৰকাৰে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে, কোনো দলে যাতে চৰকাৰ গঠন কৰিব নোৱাৰে, তাৰ কাৰণে অসমত অতি কমেও 25খন আসনত জয়ী হ'বৰ কাৰণে আমি সকলো প্ৰচেষ্টা কৰিছোঁ আৰু তাৰে অংশ হিচাপে আজি আমি গৌৰীপুৰ সমষ্টিত এনেকৈ সমাৱেশ আয়োজন কৰিছোঁ। আজি কালিৰ পৰা আমাৰ এই যাত্ৰা আৰম্ভ হৈছে। কালি বৰপেটা জিলাত হ'ল, আজি ধুবুৰী জিলাত, কাইলৈ আকৌ ধুবুৰী জিলাত, পৰহিলৈ গোৱালপাৰা জিলাত, তাৰ পিছদিনা হাটশিঙিমাৰীত। এনেকৈ আমাৰ প্ৰত্যেকটো ঠাইতে গণসমাৱেশবিলাক অনুষ্ঠিত হ'ব, কৰ্মীসকলৰ লগত সমাৱেশ অনুষ্ঠিত হ'ব, কৰ্মীসকলৰ কৰ্মশালা অনুষ্ঠিত হ'ব আৰু তাৰপাছত 2026 চনৰ বিধানসভা নিৰ্বাচনত যাতে আমি বিজেপি দলক আৰু বিজেপিৰ সহযোগীসকলক অসমৰ ৰাজনীতিৰ পৰা বিতাড়িত কৰি দিব পাৰোঁ, ব্ৰহ্মপুত্ৰত যাতে উটুৱাই দিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। নামনি অসমৰ পৰা AIDFক সম্পূৰ্ণৰূপে একেবাৰে উৎখাত কৰি দিয়া হ'ব 2026 চনত আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে বিজেপি দলক উৎখাত কৰি দিবৰ কাৰণে আমি ৰণনীতি তৈয়াৰ কৰিছোঁ আৰু আমি নিশ্চিতভাৱে 2026 চনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল এই দুয়োজনৰ নেতৃত্বাধীন বিজেপি আৰু AIDFৰ সাম্প্ৰদায়িক দল দুটাক আমি ব্ৰহ্মপুত্ৰত উটুৱাই বাংলাদেশলৈ পঠিয়াই দিব চেষ্টা কৰিম। 5খন উপ নিৰ্বাচন হৈ আছে, কি হ'ব ৰিজাল্ট কেনেকুৱা হ'ব? উপ নিৰ্বাচনত আমি ৰাইজৰ দলে বহুত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নাই। আমি অংশগ্ৰহণ কৰিব খুজিছিলোঁ, কিন্তু কংগ্ৰেছ দলৰ বিশ্বাসঘাতকতাৰ কাৰণে আমি যিহেতু বিজেপি বিৰোধী শক্তি, বিজেপি বিৰোধী শক্তিবিলাক যাতে বেছি ভাগ ভাগ হৈ নাযায়, সেইকাৰণে কংগ্ৰেছ দলে বিশ্বাসঘাতকতা কৰাৰ পাছতো এতিয়ালৈকে আমি কংগ্ৰেছ দলৰ বিৰুদ্ধে যোৱা নাই। আমি কেৱল আৰু কেৱল বিহালী সমষ্টিত এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ সন্মিলিতভাৱে, কিন্তু বিহালী সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত বেছিভাগ আমাৰ 16টা ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চই কৈছিলে যে নহয়, আমি 5টা বিধানসভা সমষ্টিতে আমাৰ প্ৰাৰ্থিত্ব দিব লাগে, কিন্তু আমি ৰাইজৰ দলে বুজাই বঢ়াই কোনোপধ্যে প্ৰতিশোধ পৰায়ণ নহয় বিজেপিৰ বিৰুদ্ধে যাতে বিৰোধী দলবিলাকৰ শক্তি অক্ষুণ্ণ থাকে, তাৰ কাৰণে এইবাৰ কেৱল আৰু কেৱল এটা সমষ্টিতে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে। কিন্তু কংগ্ৰেছে সম্পূৰ্ণৰূপে বিশ্বাসঘাতকতা কৰিলে। যি কংগ্ৰেছৰ কাৰণে মই লোকসভা নিৰ্বাচনত কেনেকৈ খাটিছিলোঁ, ৰাইজৰ দলে কেনেকৈ কষ্ট কৰিছিলে আপোনালোকে সকলোৱে দেখিলে, বিৰোধী ঐক্য মঞ্চই কেনেকৈ কষ্ট কৰিছিলে আপোনালোকে সকলোৱে দেখিছিলে। সেই কংগ্ৰেছ দলে কিন্তু এতিয়া সম্পূৰ্ণৰূপে সকলোকে বিশ্বাসঘাতকতা কৰি প্ৰতাৰণা কৰি তেওঁলোকে নিজাকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰি আৰু বিশেষভাৱে গৌৰৱ গগৈয়ে নিজৰ মুখ্যমন্ত্ৰীত্বৰ লোভত যি কাম কৰিছে, এই কামটোৱে সমগ্ৰ বিৰোধী পক্ষৰ মাজত এটা সাংঘাতিক ধৰণৰ বিশৃংখলতাৰ সৃষ্টি কৰিছে। গতিকে উপ নিৰ্বাচনত আমি যেনেকৈ লাগিব লাগে সেইধৰণে আমি সক্ৰিয় হ'ব পৰা নাই, কাৰণ আমি কংগ্ৰেছক সহযোগিতা কৰিলোহেঁতেন, কিন্তু কংগ্ৰেছে তেওঁলোকে বিশ্বাসঘাতকতা কৰাৰ কাৰণে আমি তেওঁলোকৰ ওচৰ চাপিব পৰা নাই আৰু বিজেপিক বিৰোধিতা কৰিব লাগে যিখিনি আমি সেইটো কৰি আছোঁ। মানে চাওক, ৰকিবুল হুছেইন ডাঙৰীয়াৰ জয়ৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ দল আৰু বিশেষভাৱে ৰাইজৰ দলৰ সভাপতি হিচাপে অখিল গগৈ মোৰো নিশ্চয় এটা ডাঙৰ ভূমিকা আছে। আপোনালোকে সকলোৱে জানে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে যেতিয়া এনেকুৱা ধৰণৰ প্ৰচাৰ ওলায় সেইটো নিশ্চয় ভাল নালাগে। ৰকিবুল হুছেইন ডাঙৰীয়াক যদি নিৰুদ্দেশ বুলি কোনোবাই কয়, নিশ্চয় সেই প্ৰচাৰটো ভাল নালাগে। এইকেইদিন যিহেতু চামগুৰি সমষ্টিত নিৰ্বাচন আছে, নিশ্চয় ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰি বিধানসভা সমষ্টিত ব্যস্ত আছে। মই আশা কৰিম যে ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰী লোকসভা সমষ্টিত ৰাইজক দিয়া যিখিনি প্ৰতিশ্ৰুতি, বিশেষকৈ ইয়াৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰশ্নটো, ইয়াৰ মানুহৰ মাটিৰ পট্টাৰ প্ৰশ্নটো, ইয়াৰ ধুবুৰীৰ যিটো আমাৰ জুইচলাৰ মেটছ ফেক্টৰী আছিলে, জুইশলা কল, সেই কলটো পুনৰ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি ৰকিবুল হুছেইন ডাঙৰীয়াই দিছিলে আৰু সেই প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰিবৰ কাৰণে যদিহে ৰকিবুল হুছেইন ডাঙৰীয়াই কাম নকৰে, নিশ্চয় আমিও তেওঁৰ বিৰুদ্ধে মাত মাতিম। কিন্তু এতিয়াই ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে মাত মাতিবৰ সময় হোৱা নাই। এই যে ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ পৰা নিৰুদ্দেশ হ'ল বুলি যিটো কৈছে, সেইটো আচলতে বিজেপিৰ অপপ্ৰচাৰ। এতিয়াই তেনেকুৱা ধৰণৰ কথা ক'বলগীয়া পৰিস্থিতি হোৱা নাই। মই আশা কৰিম যে বিজেপিৰ এই অপপ্ৰচাৰক আপোনালোকৰ ৰাইজে। আপুনি কৈছে যে কংগ্ৰেছ বিশ্বাসঘাতক দল, কংগ্ৰেছৰ সাংসদ নাই।
কংগ্ৰেছ দলে এইবাৰ আমাক বিশ্বাসঘাতকতা কৰিলে আৰু 2021তো তেখেতসকলে আমাক বিশ্বাসঘাতকতা কৰিলে 2021 চনৰ বিধানসভা নিৰ্বাচনত মই জেলত আছিলোঁ কিন্তু আমাৰ ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ বুজাবুজি সম্পূৰ্ণ হৈ গৈছে কিন্তু যেতিয়া তেওঁলোকৰ BPFৰ লগত বুজাবুজি হ'ল আমাৰ ৰাইজৰ দলক লাট মাৰি দিলে অসম জাতীয় পৰিষদৰ লগতো তেওঁলোকৰ বুজাবুজি 2021 চনত সম্পন্ন হৈ গৈছিল আসন ভাগ বতৰাও হৈ গৈছিলে কিন্তু যেতিয়াই BPF আহিলে অসম জাতীয় পৰিষদকো তেওঁলোকে লাট মাৰি দিলে গতিকে কংগ্ৰেছৰ ইতিহাসটো বৰ ভাল ইতিহাস নহয় কংগ্ৰেছৰ ইতিহাসটো হ'ল বিশ্বাসঘাতকতা আৰু প্ৰতাৰণাৰ ইতিহাস কিন্তু তাৰ পাছতো বিজেপিৰ নিচিনা এটা আখৰিক শক্তি এটা হিটলাৰী শক্তি এটা ফেচিবাদী শক্তি সাম্প্ৰদায়িক শক্তি আমি পৰাজিত কৰিবৰ কাৰণে কংগ্ৰেছৰ লগ লাগিছোঁ নহ'লে কংগ্ৰেছ এটা দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰী আৰু এটা প্ৰতাৰকৰ দল এইটো কথা কোনো ক'বলগীয়া বাকী নাই সঁচাকৈ সেইটো হয় ৰাজ্যত যিহেতু অসমত যিহেতু 27খন জিলাত 36খন ৰাজহ চক্ৰ ইতিমধ্যে কেবিনেটত বাতিল কৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কি ক'ব মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গোটেই অসমখন নিজৰ ৰাজনৈতিক স্বাৰ্থত ভাগ ভাগ কৰি দিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে তেওঁ গোটেই অসমখনক হিন্দু মুছলমান আৰু জাত পাতৰ ভিত্তিত বিজেপিয়ে জিকিব পৰাকৈ সমষ্টিবিলাক ভাগ ভাগ কৰি পেলালে সেইটো তেওঁৰ আটাইতকৈ জীৱনৰ অসমৰ সমাজ জীৱনৰ প্ৰতি আটাইতকৈ ডাঙৰ তেখেতৰ ভয়াৱহ ষড়যন্ত্ৰ আটাইতকৈ বেয়া কামটোৱে হ'ল তেখেতে গোটেই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰি সমষ্টিবিলাক ধৰ্ম আৰু জাতিৰ ভিত্তিত ভাগ কৰি পেলালে নাম্বাৰ 1 নাম্বাৰ 2 হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এতিয়া পঞ্চায়ত ডিলিমিটেশ্যনৰ নামতো পঞ্চায়তবিলাকক যি ধৰণে বিভক্ত কৰি জনগণৰ মাজত বিশৃংখলতা আৰু সাম্প্ৰদায়িক অপ্ৰীতি সৃষ্টি কৰিব খুজিছে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আমাৰ শিৱসাগৰতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ 2টা ব্লক আছিলে এটা ব্লক নাইকিয়া কৰি দিব খুজিছে